Hello বন্ধুসকল অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত SCRT যেটো নন গেজেটেড পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট দিছে সেই এডভাৰটাইজমেণ্ট অনুযায়ী বিভিন্ন ধৰণৰ পোষ্ট দিছে গ্ৰুপ A গ্ৰুপ B গ্ৰুপ C আৰু গ্ৰুপ D তিনিটা গ্ৰুপ C আৰু গ্ৰুপ E গ্ৰুপ F এইকেইটা ক্যাটাগৰীত ভাগ কৰিছে পোষ্টবোৰ আৰু এই পোষ্টবোৰত সিলেবাস কি হ'ব কোনটো পোষ্টৰ কাৰণে কি সিলেবাস হ'ব সেই সম্পৰ্কে আজিৰ ভিডিওটোত আমি ডিসকাস কৰিম গতিকে প্ৰথমে আমি জানিব লাগিব গ্ৰুপ A কি পোষ্ট আছে গ্ৰুপ A এৰ পোষ্ট কেইটাৰ নাম মই কৈ দি আছো এক নম্বৰত আছে ল্যাবৰেটৰী অ্যাসিস্ট্যান্ট ডাইট LD কাম টাইপিষ্ট ডাইট স্টেনোগ্ৰাফি গ্ৰেড 3 অফিস অ্যাসিস্ট্যান্ট BTC তাৰপিছত ডেমনস্ট্রেশন CTE তারপর লাইব্রেরি অ্যাসিস্ট্যান্ট CTE LD কাম টাইপিস্ট IASF and CTE গ্রুপ বি যেটো দিছে গ্রুপ বিত চাৰিটা পোষ্ট আছে পোষ্ট চাৰিটাৰ নাম হৈছে টেকনিশিয়ান ডাইট কম্পিউটাৰ টেকনিশিয়ান CTE টেকনিশিয়ান HTTC আৰু অপাৰেটৰ হেডকোয়াৰ্টাৰ আৰু গ্ৰুপ সি যেটো দিছে গ্ৰুপ সি দিছে গ্ৰেজুৱেট ইনস্ট্ৰাক্টৰ BTC অ্যাসিস্ট্যান্ট টিচাৰ নৰ্মেল স্কুল নৰ্মেল ইনস্পেক্টৰ BTC নৰ্মেল ইনস্পেক্টৰ আৰু এটা ইনস্পেক্টৰ দিছে নৰ্মেল স্কুলৰ কাৰণে আৰু গ্ৰুপ ডি দিছে হিন্দী টিচাৰ নৰ্মেল স্কুলৰ কাৰণে গ্ৰুপ ই দিছে লাইব্ৰেৰিয়ান ডাইট আৰু গ্ৰুপ এফ আছে ওয়ার্ক এক্সপেৰিয়েন্স টিচাৰ আৰু সিলেবাস যেটো দিছে গ্ৰুপ এৰ কাৰণে যেটো সিলেবাস দিছে তাত ইংৰাজী থাকিব 25 মাৰ্কৰ ম্যাথমেটিক্যাল এলিবিলিটি থাকিব 20 মাৰ্কছৰ আৰু ৰিজনিং আৰু মেন্টাল এলিবিলিটি থাকিব 20 মাৰ্কৰ আৰু কম্পিউটাৰ এণ্ড জেনাৰেল নলেজ থাকিব টোটাল 10 মাৰ্কৰ এইখিনি থাকিব গ্ৰুপ এৰ এক্সামৰ কাৰণে আৰু গ্ৰুপ বিৰ এক্সামৰ কাৰণে থাকিব কম্পিউটাৰ আৰু আইটিৰ কাৰণে 40 মাৰ্কস ইংৰাজীত থাকিব 15 মাৰ্কস আৰু ম্যাথমেটিক্যাল এলিবিলিটি থাকিব 10 মার্কস রিজনিং এন্ড জিকে থাকিব 10 মার্কস আৰু গ্ৰুপ সিৰ কাৰণে থাকিব টেকনিক্যালত 40 মার্কস থাকিব ইংৰাজীত থাকিব 20 মার্ক জেনাৰেল নলেজ এন্ড ৰিজনিং এন্ড ICT 15 মার্ক থাকিব গ্ৰুপ ডি থাকিব হিন্দী লিটারেচার এন্ড গ্রামার অফ আন্ডার গ্ৰেজুৱেট লেভেল 50 মার্ক থাকিব মানে হিন্দী সাহিত্য আৰু গ্ৰামাৰৰ ওপৰত গ্ৰেজুৱেট লেভেলৰ যেটো কি আছে কোর্স আছে তাৰ ওপৰত 50 মার্ক থাকিব আৰু জেনাৰেল নলেজ এন্ড ৰিজনিংত থাকিব 15 মার্ক আৰু পেডাগজিত থাকিব 10 মার্ক আৰু গ্ৰুপ ই যেটো পোষ্ট আছে ইয়াত লাইব্ৰেৰী সায়েন্স এন্ড ইনফৰমেশনত থাকিব 60 মার্ক ইংৰাজী কম্পিউটাৰ এন্ড আইটি থাকিব 15 মার্ক আৰু গ্ৰুপ এফ যেটো দিছে 6 নম্বৰ তাতে ওয়ার্কস এক্সপেৰিয়েন্স এন্ড স্কিল বেসড থাকিব 50 মার্ক ইংৰাজীত থাকিব 15 মার্ক জেনাৰেল নলেজ আৰু ৰিজনিংত থাকিব 10 মার্ক এইখিনি হৈছে ইয়াৰ সিলেবাস এইখিনি সিলেবাস থাকিব এই এক্সামটোত কিন্তু ইতিমধ্যে অসমৰ বান পৰিস্থিতিৰ কাৰণে 21 তাৰিখে আৰু 21 আৰু যেটো এক্সাম হোৱা কথা আছিল এক্সামটো ইতিমধ্যে পোষ্টপন হৈ গৈছে এক্সামটো ইতিমধ্যে গভৰ্ণমেণ্টে পোষ্টপন কৰি দিছে অসমৰ বান পৰিস্থিতিৰ কাৰণে আৰু গতিকে হেতু এক্সাম নেক্সট অফিচিয়েল ৱেবসাইটত আপোনালোকে পাই যাব মই মোৰ ভিডিওৰ তলত ডেসক্ৰিপচন লিংকত মই অফিচিয়েল ৱেবসাইট লিংকটো দি দিম তাতে আপোনালোকে চাই থাকিব নেক্সট এক্সাম ডেট কেতিয়া ঘোষণা কৰে নকৰে এই এক্সামটোৰ সেই বিষয়ে আপোনালোকে জানিব পাৰিব মই যেখিনি সিলেবাসৰ কথা ক'লো সেইখিনি আপোনালোকে ষ্টাডি কৰি থাকক নিশ্চয় আপোনালোকে এক্সামটো পাস কৰিব আৰু নেক্সট যেতিয়া অফিচিয়েল কনফাৰ্মেশন নোটিফিকেশন অফিচিয়েল ৱেবসাইট আহি যাব মই যিমান সোনকালে পাৰো মোৰ চেনেলটোত মই দিয়াৰ চেষ্টা কৰিম আৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পালে অনুগ্ৰহ কৰি জনাব আৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পালে অনুগ্ৰহ কৰি জনাব কমেন্ট বক্সত কমেন্ট কৰি কাৰণ আপোনালোকৰ ফিডবেক মোৰ বহুত প্ৰয়োজনীয় আপোনালোকৰ ফিডবেক পালে মই ভৱিষ্যতে মোৰ ভিডিঅ'বোৰ আৰু মোৰ অধিক ইমপ্ৰুভ মই কৰিব পাৰিম এইখিনি আজিৰ ইনফৰমেশন আছিল ধন্যবাদ।